Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a Kardom nang pachir iglo Kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. Ang rihi chingrum nang chipu athepi pen ex alpha a leader satum nang kahumri. Ni chang Karbi Anglong keparlo kopili constituency arlo phelangpi pator arongalong rat asong chapo hem ingri isi chingrum nang chipu athepi pen ex alpha a leader satum nang kahumri. Ar koya chiklo niphai kritrok ningkan surihinira inkoira trokarni phelangpi pator arongalong rat asong chapo lit songrong par ahem nang kahumri abarim alpha asong chapo G10 data Dibrugarh Tinsukia, Jorhat, Nagaon, Anparta, Abarim, Alpha, Klembangphu, Lapen Ongdung, Social Organization, Abitungatum, Nangkahumri. Bangso, Kachingwayalong, Abarim, Kes E Amayphu, Rabindra Rongpi, Sai Sing Rongpi, Kes E Kongchunbang, Biswajoti Teron, Lapen, Tiva Student Union, Asamis Baki Kedoan, Angri Isi Petpen, Katesong Ponchiaphan, Chingwaipon. Lape nonama jongsi PGR VGR alongle eviction se pulote kewang chilang arni kate songalong nang arjap dun thipchi pusi abarim alpha asongjapo lamthe ningjepon Lapen eprang kewang chi arni anke all asam arlo kedo an akhai anke angri isi petpen kate song ponchia phan chisik dingpen dowek nangji bihari muslim akhai pen badet ke ning isi vetpen kachirap kachetoa bangki kinang sot. Khiruni pen Kamsing Dera report Karbi Anglong News Channel. Karbi জনতাৰ নেতৃবৰ্গ ছাত্ৰ সন্থাৰ নেতৃবৰ্গ তিৱা জনগোষ্ঠীৰ পৰা উপস্থিত থকা প্ৰতিনিধিবৰ্গ অসমীয়া ভাষী সংগঠনৰ প্ৰতিনিধিবৰ্গ আমাৰ প্ৰাক্তন আলফাৰ সদস্যবৃন্দ আৰু উপস্থিত ৰাইজ সকলোলৈকে আমি প্ৰাক্তন আলফাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰৰ শুভেচ্ছা দিছোঁ ভোগালী বিহুৰ ওলগ জনাইছোঁ প্ৰথম কথা আমি খুব আগতে অহাৰ কথা আছিলে কিন্তু আসলে যোগাযোগৰ কিছু অসুবিধাৰ কাৰণে বা অলপ ভুল বুজাবুজি হোৱাৰ কাৰণে আমাক কোনোবাই ক'লে যে 17 তাৰিখৰ পিছত গ'লে ভাল হ'ব বুলি গতিকে আমি আচলতে গোটেই সিদ্ধান্তটো আচলতে বাতিল কৰিছিলোঁ পিছত এখেতৰ লগত আমাৰ যোগাযোগ হোৱাৰ পিছত ক'লে যে 16 তাৰিখে আহিলে ভাল হ'ব সেইকাৰণে আমি আজি আহি পেলাই উপস্থিত হৈছোঁ আমি উপস্থিত হৈ পেলাই আচলতে প্ৰথম কথা এটা সমন্বয়ৰ বাৰ্তা লৈ আহিছোঁ সমন্বয়ৰ বাৰ্তাটো এইকাৰণে লৈ আহিছোঁ যে বৰ্তমান অসমৰ যিটো পৰিস্থিতি বা পৰিৱেশ এই পৰিস্থিতি বা পৰিৱেশত কোনো এটা জনগোষ্ঠীয়ে অকলে জীয়াই থাকিব নোৱাৰে এতিয়া কাৰ্বি জনগোষ্ঠী যদি ভাবে আমি অসমত অকলেই জীয়াই থাকিব পাৰিম তেতিয়াতো ভুল বড়োৱেও যদি ভাবে আমি অকলেই আমাৰ জাতিটো সুৰক্ষিত কৰিব পাৰিম সেইটো ভুল কোনো এটা জনগোষ্ঠীয়ে এতিয়া অসমত অকলে জীয়াই থকাটো নিজৰ জনগোষ্ঠীটো সুৰক্ষিত কৰাটো সম্ভৱ নহয় আজি কেইদিনমান আগতে নাগালেণ্ডৰ এটা নিউজ আপোনালোকে পাইছে নাজানো নাগালেণ্ডত এজন নাগা বিশিষ্ট ব্যক্তিয়ে কৈছে যে আমি ঐক্যবদ্ধ হোৱাটো প্ৰয়োজন নৰ্থ ইষ্ট আজি নাগায়ো কৈছে যে আমি নৰ্থ ইষ্টৰ সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হ'ব লাগিব জীয়াই থাকিবৰ কাৰণে আমি নৰ্থ ইষ্ট মানুহখিনি সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমিও কওঁ যে অসমৰ মানুহ অসম আৰু অসমীয়া সুৰক্ষাৰ কাৰণে অসমখনৰ সুৰক্ষাৰ কাৰণে অসমৰ প্ৰত্যেকটো জনগোষ্ঠী আজিৰ এই মুহূৰ্তত ঐক্যবদ্ধ হোৱাটো অতি জৰুৰী আমাক এটা প্ৰকাৰ হৈছে ভাৰতীয় আগ্ৰাসন ই আমাক ধ্বংস কৰিছে আৰু 2 নম্বৰ হৈছে বাংলাদেশী আগ্ৰাসন দুইটা আগ্ৰাসনে আমাক ধ্বংস কৰিছে আৰু এই দুইটা আগ্ৰাসনৰ কথা কোনেও একেলগে নকয় কোনোবা ৰাজনৈতিক দলে যদি বাংলাদেশী আগ্ৰাসনৰ কথা কয় তেওঁলোকে ভাৰতীয় আগ্ৰাসনৰ কথা নকয় কোনোবা ৰাজনৈতিক দলে যদি ভাৰতীয় আগ্ৰাসনৰ কথা কয় তেওঁলোকে বাংলাদেশী আগ্ৰাসনৰ কথা নকয় আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠন আমি ৰাজনীতিৰ পথাৰত কেতিয়াও জড়িত হোৱা নাই আৰু নহওঁ আমাৰ কথাটো হৈছে জাতিটো সুৰক্ষিত কৰাটো আমাৰ দায়িত্ব
সেইকাৰণে প্ৰাক্তন আলফা হিচাপে আমি এইকাৰণে আজিও বৰ্তি আছোঁ, এইকাৰণে যে প্ৰাক্তন আলফাত কোনো ধৰণৰ জাতি জনগোষ্ঠী ভেদাভেদ নাই। ইয়াত আমাৰ ইয়াত বড়ো, কাৰ্বি, মিচিং, দেউৰী সকলো ভাষা ভাষীৰ লোক প্ৰাক্তন আলফাত আছে। আমি প্ৰাক্তন আলফা হিচাপে আজিও সকলো ঐক্যবদ্ধ আছোঁ। যেনেকৈ আমি এসময়ত ম্যানমাৰৰ অটব্য অৰণ্যত যেনেকৈ আমি প্ৰতিটো ভাষা ভাষীৰ লোকে এখন পতাকাৰ তলত ঐক্যবদ্ধ হৈ পেলাই আমি অসমৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ, ঠিক তেনেকৈ আজিও আমি বাহিৰত ওলাই আহি পেলাইও আমি একেলগেই এতিয়া প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে প্ৰাক্তন আলফা হিচাপে আমি জাতিটোক সুৰক্ষিত কৰাৰ চিন্তাখিনি কৰিছোঁ। গতিকে সেইকাৰণে আমাৰ আহ্বান থাকিল যে এই মুহূৰ্তত আমি এই ৰাজনৈতিক মেৰপেচৰ পৰা আঁতৰি পেলাই অন্ততঃ ছাত্ৰ সংগঠন আৰু যিসকল সচেতন জনগোষ্ঠীয় লোক আছে তেওঁলোকে এখন ঐক্যবদ্ধ অসমৰ পৰিকল্পনা কৰাটো উচিত হ'ব ভৱিষ্যতৰ কাৰণে। নহ'লে কিন্তু আমি জীয়াই থাকিব নোৱাৰিম। আজি যিটো আপোনালোকৰ ইয়াত এসময়ত আপোনালোকে যাক খেতি বাতি কৰিবৰ কাৰণে মাটি বাৰীবোৰ দিছিলে, আদৰি লৈছিলে, আজি তেওঁলোকে আপোনালোকৰ ওপৰত উঠি ৰজা বহি ৰজা হ'বলৈ ধৰিলে। গতিকে আৰু বেছি দিন নাই, এদিন আপোনালোককে তেওঁলোকে গোলামী কৰিব। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অকল কাৰ্বি ৰাইজৰ লগত আমি আছোঁ, সেই কথাখন ক'ব আহিছোঁ যে আমি আছোঁ। যদি প্ৰতিৰোধ দিব লাগে প্ৰতিৰোধ দিম, যদি অন্বেষণ কৰিব লাগে অন্বেষণ কৰিম, যদি আন্দোলন কৰিব লাগে আন্দোলন কৰিম, আৰু এইটোও কৈছোঁ যদি প্ৰতিৰোধ দিব লাগে তেতিয়াহ'লে আমি প্ৰতিৰোধ দিবৰ কাৰণেও প্ৰস্তুত আছোঁ আপোনালোকৰ লগত প্ৰতিৰোধ। কিন্তু আমি আপোনালোকৰ এৰি পেলাই আমি বাচি থাকিব নোৱাৰোঁ। কাৰ্বি ৰাইজক এৰি অসমীয়া জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। বড়ো জনগোষ্ঠীক এৰি, তিৱাক এৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে। গতিকে সেইকাৰণে আমি আপোনালোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম, এই কথাখিনি ক'বলৈ আহিছোঁ। লগতে এটা কথাও ক'ব বিচাৰিছোঁ যে চাব, খিলঞ্জীয়া সদায় খিলঞ্জীয়াৰ মাজত যাতে বিভাজনটো নাহে। কাৰ্বি হয় এইটো ট্ৰাইবেল বেল্ট এৰিয়া, ট্ৰাইবেল বেল্টত ট্ৰাইবেল মানুহখিনিৰ সুৰক্ষাটো প্ৰথম কথা। আমি প্ৰথম সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম ট্ৰাইবেল মানুহখিনিক, ট্ৰাইবেল বেল্ট এৰিয়াত যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে। লগতে অতীজৰ পৰা যিখিনি মানুহ ইয়াত আছিলে খিলঞ্জীয়া মানুহ, তেওঁলোকো যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, সেই কথাখিনিও ইয়াৰ কাৰ্বি মানুহখিনিয়ে অন্ততঃ সেই কথাখিনি চালি জাৰি চাব লাগিব আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ কোনো জনগোষ্ঠীয়ে, কোনো এটা খিলঞ্জীয়া জনগোষ্ঠীয়ে তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে যাতে জীয়াই থাকিবলগীয়া নহয়, সেই কথাটো সকলোৱে অনুভৱ কৰিব লাগিব। তেতিয়াহে ভাতৃত্বৰ বান্ধোনডাল কটকটীয়া হ'ব। আমি কোৱা নাই যে মই কাইলৈ নগাঁৱৰ পৰা মানুহ আহি পেলাই ইয়াত মাটি বাৰী কিনাৰ অধিকাৰ দিয়ক, আমি সেইটো নকওঁ। আমাক আপোনালোকৰ মাটি বাৰী কিনিব পৰা অধিকাৰ আমাক নালাগে। ট্ৰাইবেল বেল্ট এণ্ড এৰিয়াত ট্ৰাইবেল মানুহৰ যিটো সুৰক্ষিত ব্যৱস্থা আছে সেইটো সদায় থাকক। কিন্তু অতীজত ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগৰ পৰা যিখিনি মানুহ ইয়াত আছে, সেই মানুহখিনি যাতে ইয়াত সুৰক্ষিত হয়, সেই মানুহখিনি যাতে ইয়াত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, সেই কথাখিনি ট্ৰাইবেল মানুহখিনিয়ে বা ইয়াৰ কাৰ্বি ৰাইজে অনুভৱ কৰিব লাগিব। আমি BTAটো কৈছোঁ, বড়ো BTAD এৰিয়াটো আজি বহু খিলঞ্জীয়া লোক আহি আমাক কয় যে আমাক দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ নাগৰিকৰ নিচিনাকৈ আমি জীয়াই থাকিবলগীয়া হৈছে। গতিকে সেইকাৰণে আমি BTAটো গৈ পেলাই কৈছোঁ যে ইয়াত BTADত থকা খিলঞ্জীয়া মানুহখিনি, কাৰণ আজি অলপমান দিনৰ আগলৈকে সমগ্ৰ এখন বৰ অসমে আছিলে, আজি BTAD হোৱা কেইদিন হৈছে। BTAD সীমা ভাগ কৰোঁতে তাত 10-15খন অসমীয়া গাঁও সোমাই পৰিলে, অবড়ো খিলঞ্জীয়া জনগোষ্ঠীৰ গাঁও সোমাই পৰিলে। গতিকে সেইটোতো সেই খিলঞ্জীয়া মানুহখিনিৰ দুখ হ'ব নোৱাৰে। সেইটো সীমা নিৰ্ধাৰণ কৰোঁতে তেওঁলোকে সীমাৰ বাহিৰত আহিব নোৱাৰে, কিন্তু সীমাৰ ভিতৰত তেওঁলোক সোমাই পৰিলে। গতিকে সেই খিলঞ্জীয়া মানুহখিনিও যাতে তাত অসুৰক্ষিত অনুভৱ নকৰে, তাত তেওঁলোকে যাতে তৃতীয় শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলগীয়া অৱস্থা নহয়, সেই কথাখিনিও বড়ো ৰাইজেও অনুভৱ কৰিব লাগিব আৰু তেওঁলোকক মৰ্যাদা দিব লাগিব। আমি আজি কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ, আজি বড়ো এৰিয়াত BTADত, মই ইয়াত নাজানো, BTADত আজি তাৰ যিখিনি নেপালী মানুহ, তাৰ কিছুমান বিহাৰী মানুহ, তাৰ কিছুমান মুছলিম মানুহ প্ৰটেক্টেড ক্লাছত তেওঁলোক আহিছে, তেওঁলোক প্ৰটেক্টেড ক্লাছ। কিন্তু তাত থকা কলিতাসকল, তাত নাথসকল, তাত যোগীসকল প্ৰটেক্টেড চিন্তা নকৰে। তাৰমানে তেওঁলোক বিহাৰী বা নেপালীখিনিতকৈও পিছ পৰি আছে, পিছলৈ তেওঁলোক এতিয়া এনেকুৱা এটা অৱস্থাত গৈছে যে তেওঁলোক যেন বিদেশী সেইটো অঞ্চলত।
এতিয়া তেওঁলোকে বিদেশী এনেকুৱা এটা অনুভৱহে মানুহখিনি হৈছে এই যাতে যিটো আমাৰ মাজত যিটো আমাৰ বিভাজন বা আমাৰ মাজত যিটো বিশৃংখলতা আছে এই বস্তুবিলাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ কাৰ্বি ছাত্ৰ সন্থাও চিন্তা কৰিব লাগিব তিৱা ছাত্ৰ সন্থাও চিন্তা কৰিব লাগিব আৰু বড়ো ছাত্ৰ সন্থাও চিন্তা কৰিব লাগিব আমি ৰাজনীতিৰ পথাৰৰ পৰা দূৰত থকা সংগঠনখিনিয়ে চিন্তা কৰি পেলাই সমস্যাটোৰ সমাধান আনিব পাৰিম ৰাজনীতিৰ পথাৰত থকাসকলে কোনেও এইটো মাত নেমাতে কেলৈ ভোটৰ কথা আছে তাত যদি আজি কলিতাখিনিৰ সুৰক্ষাৰ কথা যদি কোনোবা ৰাজনৈতিক দলে কৈ দিয়ে তেতিয়াহ'লে সিহে বড়ো ভোটখিনি হেৰাব লাগিব ইয়াত আহি পেলাই যদি কোনোবাই আমাৰ অসমীয়া মানুহখিনি সুৰক্ষাৰ কথা কৈ দিয়ে তেতিয়াহ'লে সি কাৰ্বি ভোটখিনি হেৰাব লাগিব গতিকে পলিটিকেল পাৰ্টীয়ে সমস্যাটো সমাধান কৰিব বুলি আমি কেতিয়াও আশা নকৰোঁ কোনে কৰিব লাগিব আমাৰ সচেতন জনগণ আৰু ছাত্ৰ সংগঠন ছাত্ৰ ৰাজনীতিৰ লগত যিখিনি জড়িত আছে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব লাগিব গতিকে সেই সমস্যাটো সমাধান হ'লে অট'মেটিকলি আমাৰ মাজত যিটো ঐক্য এই ঐক্যটো কটকটীয়া হ'ব আজি বহুতে ভাবে কাৰ্বিত গণ্ডগোল হৈছে কাৰ্বি আংলঙত বিহাৰীয়ে কাৰ্বিক ওপৰত অত্যাচাৰ কৰিছে বা মাটি দখল কৰিছে কাৰ্বি আংলঙত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিছে আমাৰ কি যায় আমিতো কাৰ্বি নহয় আমিতো অসমীয়া গতিকে আমি কেলৈ যাম কাৰ্বি আংলঙত এই চেণ্টিমেণ্টটো আহিছে এই চেণ্টিমেণ্টটো আমি যিমান সোনকালে নাইকিয়া কৰিব পাৰোঁ সিমানেই জাতিটোৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে মংগল গতিকে সেই চিন্তাখিনি আমি কৰাটো উচিত হ'ব গতিকে আমি ইয়াৰ পৰাই আজিৰ তাৰিখত আমি প্ৰাক্তন আলফাৰ সকলোৱে আমি কৈছোঁ যে আমি অকল আজি 50 বা 60জন আহিছোঁ গোটেই অসমত 10,000 প্ৰাক্তন আলফা আছে আমি 10,000 প্ৰাক্তন আলফাক ঐক্যবদ্ধ কৰিবৰ কাৰণে এইকেইদিনত চেষ্টা কৰি আছোঁ আমাৰ 3টামান ভাগত বিভক্ত হৈ আছে 10,000 প্ৰাক্তন সৈনিকক আমি ঐক্যবদ্ধ কৰিম আৰু 10,000 প্ৰাক্তন আলফাই এতিয়াৰ পৰা জাতিটোক জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিব যিটো আমি বন্দুক লৈ পেলাই ম্যানমাৰত থাকি পেলাই বন্দুক লৈ নোৱাৰিলোঁ এতিয়া আমি ইয়াত ভাৰতীয় সংবিধানৰ বন্দীৰ ভিতৰত থাকি পেলাই যি ধৰণে হওক প্ৰয়োজনত যদি শক্তি প্ৰয়োগ কৰিব লাগে শক্তি প্ৰয়োগ কৰি হ'লেও আমি আমাৰ জনগোষ্ঠীখিনিক সুৰক্ষিত কৰিম বুলি আমি সংকল্প লৈছোঁ আৰু সেই মেছেজটো দিবৰ কাৰণে আমি আজি কাৰ্বি আংলঙত সুৰক্ষিত কৰিছোঁ সেইকাৰণে এইটো আপোনালোকক নিশ্চিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ যেতিয়াই আপোনালোকে ইয়াৰ পিছত যেতিয়াই কাৰ্যসূচী ল'ব অন্ততঃ আপোনালোকে প্ৰাক্তন আলফাক এবাৰ আহ্বান জনাওক আমিও হাংগাৰ ষ্ট্ৰাইকত যদি বহে আমি বহিম আপোনালোকে যদি বহে আমি বহিম পিকেটিং যদি কৰে আমি কৰিম তাৰ বিপৰীতেও যদি আৰু শক্তি প্ৰয়োগ কৰিবলগীয়া যদি কিবা কাৰ্যসূচী হয় তাতো আমি অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত এটা স্পষ্টভাৱে কৈছোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত জাতিৰ ক্ষেত্ৰত কেতিয়াও আমি কাকো ৰেহাই নিদিওঁ ইয়াত কালি পৰহি কোনোবা বিহাৰৰ পৰা অহা ক'ৰবাৰ পৰা আহি পেলাই ইয়াত খেতি কৰাৰ নামত যদি কাইলৈ মোৰ ভাই ককাইৰ ওপৰত যদি দাদাগিৰি দেখাবলৈ চেষ্টা কৰে সেই দাদাগিৰি কিন্তু আমি গ্ৰহণ নকৰোঁ যেনেকৈ বাংলাদেশৰ পৰা অহা মিয়াৰ দাদাগিৰিটো আমি যেনেকৈ গ্ৰহণ নকৰোঁ ঠিক তেনেকৈ ভাৰতৰ কোনোবা বিহাৰ কোনোবাই উত্তৰ প্ৰদেশৰ পৰা অহা লোকসকলে ইয়াত ভাই ককাইৰ দৰে থাকক আমাৰ ক'বলগীয়া নাই ইয়াত তেওঁলোকে খেতি বাতি কৰিছে আমাৰ ক'বলগীয়া নাই ব্যৱসায় বাণিজ্য কৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু ইয়াত ট্ৰাইবেল বেল্টত তেওঁলোকে যদি অধিকাৰ বিচাৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু সেইটো কেতিয়াও গ্ৰহণ কৰিব পৰা নাযাব স্পষ্ট গতিকে সেইকাৰণে আপোনালোকৰ যিটো দাবী আমিও আজি ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে ট্ৰাইবেল বেল্টৰ যিবোৰ ভিজিআৰ ভূমিত যিবিলাক বসতি কৰি আছে অতি শীঘ্ৰে সেইবিলাক উচ্ছেদ কৰিব লাগে সেইবিলাক উচ্ছেদ হোৱাটো আমি বিচাৰিছোঁ আৰু সেইবিলাক উচ্ছেদ কৰি কাৰ্বি জনগোষ্ঠীক সুৰক্ষিত কৰিব লাগে বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত কৰিব লাগে আজি বেল্ট এণ্ড ব্লকবিলাক সুৰক্ষিত হৈ থকা নাই আজি বেল্ট এণ্ড ব্লকবিলাক আজি বহু জেগাত দেখিছোঁ আনকি ইয়াত বাদ দিয়ক অৰুণাচলত আজি আপুনি দেখিছে অৰুণাচলতো আজি সেইখন সংগ্ৰাম আৰম্ভ হৈছে আজি বাংলাদেশৰ পৰা অহা যিটো মিয়া মানুহখিনিয়ে তেওঁলোকৰ আটাইতকৈ বেয়া গুণটো হৈছে বৈবাহিক সম্পৰ্ক তেওঁলোকে বিবাহৰ যোগেদি সম্পৰ্ক স্থাপন কৰি এটা জনগোষ্ঠীক নিষেধ কৰাৰ পৰিকল্পনাবিলাক কৰিছে যিটো অৰুণাচলত হৈছে নাগালেণ্ডত এটা জনগোষ্ঠীৰ সৃষ্টি হৈ গ'ল মুছলিম মানুহে নাগা ছোৱালীক বিয়া পাতি ইমানেই বিয়া পাতিলে এতিয়া তাত এটা চুমীয়া এটা জনগোষ্ঠীৰ সৃষ্টি হৈ গ'ল গতিকে যিটোৱে নাগালেণ্ডত এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে এতিয়া একেই অৰুণাচলটো সেই প্ৰভাৱ বিস্তাৰ কৰিছে আজি আমাৰ ডিগবৈ তিনিচুকীয়া জিলাৰ সীমা মাৰ্কেটত ওপৰৰ যিখিনি নাগা লোক আছে
আপোনাৰ অসম আৰু অৰুণাচলৰ সীমাত যিখিনি নাগা লোক আছে সেই নাগা লোকবিলাকক এইফালৰ পৰা যোৱা এই মিয়া লোকসকলে কয়লা খান্দিবলৈ যোৱাৰ নামত তাত নাগা ছোৱালীক বিয়া পাতি ইতিমধ্যে তাত তেওঁলোকে জোৱাই হিচাপে সেই অঞ্চলবিলাক তেওঁলোকে দখাই কৰিছে জোৱাই গাঁও নিচিনা তাত প্ৰতিষ্ঠা হৈছে জোৱাই গাঁও গতিকে এইবিলাক সৰু কথা নহয় এই ধৰণে তেওঁলোকে আগ্ৰাসনবিলাক আৰম্ভ কৰি আমাক এদিন নিক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিব আপোনালোকে গম পাইছে চিকেন নাক কটাৰ সন্দৰ্ভত কি ধৰণে বাংলাদেশৰ চৰ্চা হৈ আছে গতিকে এইবিলাক খুব সৰু পৰিকল্পনা নহয় বৃহৎ পৰিকল্পনা আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাটতে হওক বা কোনোবা বটদুৱাতে হওক বা বৰপেটাতে হওক বা অইন জেগাবিলাকত যি ধৰণে বনাঞ্চলবিলাক মুক্ত কৰি পেলাই খিলঞ্জীয়া সুৰক্ষা কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে তাক আমি আদৰণি জনাইছোঁ ঠিক তেনেকৈ কাৰ্বি আংলঙতো আটাইতকৈ ডাঙৰ সমস্যা হৈছে বিজিআৰ ভূমিত দখলবিলাক এই দখলবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰি খিলঞ্জীয়া কাৰ্বিসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজিৰ এই বৈঠকৰ যোগেদি এই সভাৰ যোগেদি আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ যাতে এই সমস্যাটো আৰু দীঘল নহয় যদি উচ্ছেদ নকৰে তেতিয়াহ'লে কাৰ্বি ছাত্ৰ সন্থা কৈছোঁ কাৰ্বি ৰাইজক কৈছোঁ শক্তিশালী গণ আন্দোলনৰ ঘোষণা কৰক আৰু সেই গণ আন্দোলনত এইবাৰ প্ৰাক্তন আলফাই আপোনালোকৰ লগত থাকি আপোনালোকৰ পিছফালে থাকি পূৰ্ণ সহযোগ আগবঢ়াব ইমানখিনি কৈছোঁ ধন্যবাদ জয় অসম প্ৰাৰ্থীৰ যি দাবী আছিল দাবীৰ পিছত দেখিবলৈ পোৱা গৈছে কাৰ্বিৰ নামত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তি এতিয়ালৈকে পোৱা দাবী চলি আছে কি ক'ব আচলতে আজি ইয়াত আহি উপস্থিত হৈছে আজি অলপ দিনৰ আগতে কাৰ্বি আংলঙত বহিৰাগতৰ লগত যিটো সংঘাত হ'ল ইয়াৰ খিলঞ্জীয়া কাৰ্বি লোকসকলৰ সেইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয় আৰু সেই ক্ষেত্ৰত আমি প্ৰাক্তন আলফাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ কাৰ্বি জনগোষ্ঠীৰ লগত যে আছোঁ সেই কথাখিনি ক'বৰ কাৰণে আজি ইয়াত আহিছোঁ আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত কাৰ্বি জনগোষ্ঠী সুৰক্ষিত হ'বই লাগিব হিন্দু সুৰক্ষাৰ নামত কাৰ্বি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ'ব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰিবৰ কাৰণে ইয়াৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত যিসকল বহিৰাগত লোক বহি আছে তেওঁলোকক ইয়াৰ পৰা অতি সোনকালে উচ্ছেদ কৰিব লাগিব আৰু বহিৰাগতসকলকো ইয়াৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ভূমিত থাকি খিলঞ্জীয়াৰ বিৰুদ্ধত বৰমেটা দেখাবলৈ চেষ্টা নকৰিব তেতিয়াহ'লে কিন্তু হাত সাৱটি বহি নাথাকিব সেইটো স্পষ্ট গতিকে সেইকাৰণে আমি বিচাৰিছোঁ যে কাৰ্বি ভূমিত কাৰ্বি সুৰক্ষিত হওক কাৰ্বিৰ ভূমিত যিসকল অনাকাৰ্বি খিলঞ্জীয়া লোক আছে অনাকাৰ্বি খিলঞ্জীয়া কিন্তু সেইসকলো যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে কাৰ্বি জনগণে বিবেচনা কৰক আৰু খিলঞ্জীয়া লোকসকলৰ বাহিৰে যিসকল বহিৰাগত লোকে ইয়াত আহি ইয়াত বহি ইয়াত থিতাপি লৈ ইয়াৰ মালিককে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰে সেইটো কেতিয়াও গ্ৰহণ নকৰিম আৰু সেইকাৰণে অসম চৰকাৰে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক কাৰ্বি ৰাইজৰ লগত আলোচনা কৰি এই পিজিআৰ ভিজিআৰ ভূমিৰ যিসকল লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰক যিদৰে বহিৰাগত বাংলাদেশী মিয়া লোকসকলক যিধৰণে উচ্ছেদ কৰিছে বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ বিঘা মুকলি কৰিছে আমি আদৰণি জনাইছোঁ সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক ঠিক তেনেধৰণে এই ক্ষেত্ৰতো খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত কিন্তু সেই একেই সমস্যা সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে খিলঞ্জীয়া সেই সন্দৰ্ভত কি ক'ব আপুনি বিশেষকৈ কাৰ্বি আংলঙৰ বিষয়ে চাওক আমি সেইকাৰণে মই প্ৰথমতেই কৈছোঁ যে আমি সমন্বয় বাৰ্তা লৈ আহিছোঁ যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ নহ'ব তেতিয়ালৈকে কিন্তু এই ধৰণৰ সমস্যাবিলাক বৃদ্ধি পাই গৈ থাকিব গতিকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিলে আৰু লগতে এইটো আহ্বান জনাম যে খিলঞ্জীয়া ৰাইজে এতিয়াৰ পৰা কোনো বহিৰাগতক যাতে মাটি বাৰী বিক্ৰী কৰা লিজত দিয়া বন্ধকত দিয়া এই কাৰবাৰবিলাক যাতে নকৰে খিলঞ্জীয়াক মাটি দিয়ক ক'বলৈ নাই খিলঞ্জীয়াই বহিৰাগতক মাটি দিয়া বহিৰাগতক বহিবলৈ দিয়া এই কাৰ্যবিলাক বন্ধ কৰক তেতিয়াহে আমি সুৰক্ষিত হ'ম আজি অসমৰ বিভিন্ন প্ৰান্তত আজি উদাহৰণ গোলাঘাটৰ ওচৰত এখন বনাঞ্চল যিধৰণে হাজাৰ হাজাৰ মানুহে বসতি স্থাপন কৰিলে কেনেকৈ পাৰিলে এঘৰ দুঘৰ আহোঁতেই কিয় মানুহখিনি বাধা নিদিলে হাজাৰ হাজাৰ হোৱাৰ পিছত যে আমি আজি এভিকশ্যনৰ
কথা ক'বলগীয়া হৈছে আজি ইয়াত অলপ মানুহ থাকোঁতেই বাধা দিব লাগিছিলে আজি তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰি পেলাই তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ পাই গ'ল যে তেওঁলোকে আজি তাৰিখত কাৰ্বি জনগোষ্ঠীৰ মূৰৰ ওপৰত নাচিবৰ কাৰণে চেষ্টা কৰিলে গতিকে সময় থাকোঁতে সকলো ঐক্যবদ্ধ হৈ এই বহিৰাগতে হওক এই বাংলাদেশীৰ বিৰুদ্ধে হওক এক ঐক্যবদ্ধ সংগ্ৰাম অসমত ঘোষণা কৰক আৰু সম্পূৰ্ণৰূপে মাটি কিনা বেচা এইবিলাক বন্ধ কৰক তেতিয়া আমি সুৰক্ষিত নিশ্চয় হ'ম সংগঠনৰ লোক বা সংগঠনে আপোনালোকৰ সহযোগ আগবঢ়াই ইয়ালৈ আহিছে কি ক'ব আচলতে আলফাৰ বৃহৎ সজাতি প্ৰাক্তন আলফাৰ বৃহৎ সজাতি দল আহিছে এইখিনি ক্ষেত্ৰত আচলতে খিলঞ্জীয়াৰ সেই একতা নোহোৱাৰ কাৰণে অৰ্থাৎ ভূপেন হাজৰিকা ডাঙৰীয়াই এনেই কোৱা নাই যে আজিৰ অসমীয়াই নিজক নিচিনে বা আজিৰ অসমীয়াই নিজক চিনে অসমতেই মগনীয়া হ'ব আজি অসমত অসমীয়াই নিজক নিচিনাৰ কাৰণে খিলঞ্জীয়া কোন অসমীয়া কোন সেইটো আমি নিজক সেই চিনাকি দিব নোৱাৰাৰ কাৰণে নিচিনাৰ কাৰণে আচলতে আজি অসমখন আজি শেষ পৰ্যায় আহি পৰিছেহি সেইকাৰণে আৰম্ভণিৰ পৰা কৈছোঁ আমি যে এই সমস্যা কাৰ্বি আংলঙত যে কেনেকৈ যে বহিৰাগত লোকসকলৰ দপদপনি আমি দেখিছোঁ কেনেকৈ যে অত্যাচাৰ দেখিছোঁ কেনেকৈ যে আমাৰ প্ৰতি অত্যাচাৰ এই গোটেইখিনি এই সমস্যা অকল কাৰ্বি আংলঙৰ সমস্যা নহয় আমি আগৰ পৰা কৈ আহিছোঁ এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা কিন্তু আজি যে খিলঞ্জীয়াসকলে যিটো ঐক্য সেই বাৰ্তাটো তেওঁলোকে লৈ আনিছে কিন্তু সেই ঐক্য বাৰ্তা আচলতে 30-40-50 বছৰ আগৰ পৰা আচলতে এই বাৰ্তা গোটেই অসমত সেইটো বিয়পিব লাগিছিল বা সেইখিনি বাৰ্তা আমি গোটেই অসমীয়াৰ মনত সেইটো থাকিব লাগিছিল কিন্তু ক'ৰবাত আমাৰ মাজতে ভেদভাৱ আমাৰ মাজত মতানৈক্য আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আজি বহিৰাগত লোকসকল ইয়াত আহি পেলাই ইয়াত কাৰ্বি আংলং ট্ৰাইবেল বেল এণ্ড ব্লক ইয়াতকৈ বেছি ইয়াত চেঞ্চিটিভ সেইটো হৈছে 6 অৰ্থাৎ 6ষ্ঠ অনুসূচিত জিলা কিন্তু তাৰ পাছত যে ইয়াতে যে বহিৰাগত লোকসকলে ইয়াত আহি পেলাই যে আমাক কাৰ্বি গৌবিক ক'ব ইয়াত চাইনিজ গৌবিক বুলি ক'ব বিভিন্ন ধৰণৰ আমাৰ কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলাত য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবৰদস্তি দখল কৰে কোনোবাক হত্যা কৰে মাৰপিট কৰে অত্যাচাৰ কৰে ঠাট্টা কৰে সেই গোটেইটো হৈছে আচলতে আমাৰ সেই একতা নোহোৱাৰ কাৰণে সেইকাৰণে আমি আশা কৰিছোঁ যে অসমৰ কাৰ্বি আংলঙৰ যিটো এই সমস্যাটো লৈ পেলাই গোটেই অসমৰ অসমীয়াই যিমানখিনি খিলঞ্জীয়া আছে বড়োই হওক অসমীয়া ভাষীয়ে হওক বা ডিমাচাই হওক তিৱাই হওক ৰাভাই হওক মৰাণ মটয়ে হওক সকলোৱে যে আমি এক হৈ পেলাই সেইবোৰ ক্ষেত্ৰত আমি বিবেচনা কৰিব লাগিব আৰু যেতিয়ালৈকে ঐক্য নহ'লে আমি কেতিয়াও আমি ঐক্যবদ্ধ হৈ পেলাই মাত নাপাতিলে যে অসমখন সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে যিমানে আপুনি আপুনি বিচাৰক যিমানে STS বিচাৰক যিমানে আমি ট্ৰাইবেল বেল এণ্ড ব্লক বিচাৰক 6 জনগোষ্ঠী যিমানে বিচাৰ নহওক কিয় অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া যিমানে ST বিচাৰক STS নিবিচাৰক কিয় যেতিয়ালৈকে ঐক্য নহয় আমি কেতিয়াও আমি সুৰক্ষিত হৈ থাকিব নোৱাৰিম আমাক আজি সংবিধানে দিয়া এই সুৰক্ষা পৃথককৈ দিয়া সুৰক্ষা দিয়া কাৰ্বি আংলং 6ষ্ঠ অনুসূচী হোৱাৰ পাছতে আমি কেনেকৈ শেষ হৈ গৈছে আজি হাগ্ৰামা মহিলাৰ বড়োলেণ্ডত আমি মাটিৰ পাতাৰ নামত লৈ পেলাই পলিটিক্স খেলিবলগীয়া হৈছে আজি সেই সংবিধানে সেই সুৰক্ষাটোৱে যে আমাক কিমান আমি সুৰক্ষা দিব পাৰিব সেইকাৰণে আমাৰ এই ঐক্য আমাৰ সেই ঐক্য বা খিলঞ্জীয়াৰ এই ঐক্য হয় সেই বাৰ্তাটোৱে সেই আমাৰ যিটো হয় ক'ৰবাত ভুল আছে অসমীয়া ভাষীৰো ভুল আছে খিলঞ্জীয়া সমাজৰ কাৰ্বিৰো ক'ৰবাত ভুল আছে ক'ৰবাত ডিমাচাসকলৰ ভুল আছে আমাৰ মাজত সেই ঐক্য আজিলৈকে বা অসমীয়াক কোন সেই আমি একেলগে চিনাকি দিব পৰা নাই বা এই সমন্বয়খিনি কেতিয়াও হ'ব লাগে বুলি সেইটো কেতিয়া আমি আলোচনা কৰাই আৰু অসমত বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে আজিলৈকে এই কথা বিবেচনা কৰা নাই বা বিচৰা নাই আৰু এই বিবেচনা নকৰাৰ কাৰণে যে আজি অসমখন শেষ হৈ গৈছে আৰু সেই শেষ পৰ্যায়ত আহিবলগীয়া মূল কাৰণটো সেইটো আৰু এই সমন্বয় বাৰ্তাটো কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি পেলাই সমগ্ৰ অসমত বিয়পিবলৈ সেইটো আশা কৰিছোঁ Pinya berta ke lapuan si kang ton pon iklo do me thak me